চন্দ্ৰযান ৩ৰ আৰ্হিৰে দুগদুগী দুৰ্গা পূজাৰ মণ্ডপত অষ্টম বাৰ্ষিক দুৰ্গোৎসৱ উদযাপনৰ প্ৰস্তুতি। হিন্দু সমাজৰ এটা উল্লেখনীয় সামাজিক উৎসৱ হৈছে দুৰ্গা পূজা। প্ৰতি বছৰৰ দৰে এই বছৰো নগাঁও জিলাৰ ৰংধলী অসমীয়া সোণৰ গহনা দুগদুগী স্বত্বাধিকাৰী তথা সমাজসেৱক উৎপল বনিয়াৰ গৃহত অসমীয়া অলংকাৰে সমূহ প্ৰতিমা সুসজ্জিত কৰি চন্দ্ৰযান ৩ৰে আৰ্হিত মূল প্ৰৱেশদ্বাৰ স্থাপন কৰি ভিতৰভাগত সৌৰজগতৰ আৰ্হিত চন্দ্ৰপৃষ্ঠ বনাই বিক্ৰম আৰু প্ৰজ্ঞানৰ অৱতাৰণ দেখুওৱাৰ চেষ্টা কৰি মণ্ডপটো সুসজ্জিত ৰূপত প্ৰস্তুতি কৰি থকা হৈছে। মহালয়াৰ সকলো নীতি নিয়ম পালন কৰি মা দুৰ্গাৰ আশীষ গ্ৰহণ কৰি সমূহ ভক্তপ্ৰাণ ৰাইজলৈ মণ্ডপটো আগবঢ়াই উৎপল বনিয়াদেৱে জনায় যে সপ্তমী নিশা সন্ধিয়া ৭ বজাৰ পৰা নীলমণি বৰাৰ পৰিচালনাৰে মহাভাৰতৰ মা নাট, অষ্টমী নিশা বৰহমপুৰ আঞ্চলিক হৰিভকতৰ নামটিৰ দলৰ দিহা আৰু নৱমী নিশা চন্দাৱলী শিল্পী সমাজ নগাঁৱৰ দ্বাৰা কেলিগোপাল নাটৰ আধাৰত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা প্ৰদৰ্শন কৰা হ'ব। এইসমূহ অনুষ্ঠানলৈ সমূহ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে। মণ্ডপটো মূল কাৰিকৰ অঞ্জন বৰাই উল্লেখ কৰে যে সমূহ কৰ্মকৰ্তা সহযোগত 2 পৰা 3 দিনৰ ভিতৰত সম্পূৰ্ণ মণ্ডপটো তৈয়াৰীৰ কাম সম্পূৰ্ণ হ'ব। বৰ্তমান নিৰ্মিত হৈ থকা সময়তো বহু ভক্তপ্ৰাণ ৰাইজে মণ্ডপটো চাবলৈ ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। হয়, আমি চন্দ্ৰযান ৩ বৰ্তমান বনাই আছোঁ। আমাৰ টোটেল 6-7জন ব্যক্তি আমি ইয়াত কাম কৰি আছোঁ। প্ৰায় 20 দিনেই হ'ব হ'ল আৰু 3-4 দিনৰ পিছতে আমাৰ এই মণ্ডপভাগ বনাই শেষ হ'ব আৰু 3-4 দিনৰ পিছতে আমাৰ এই মণ্ডপটো তৈয়াৰ কৰি হ'ব। আমি ভিতৰৰ ভাগত বনাব চেষ্টা কৰি আছোঁ সৌৰজগতৰ আৰ্হিৰে আৰু তাতে আমি চন্দ্ৰৰ পৃষ্ঠত যেনেকৈ বিক্ৰম আৰু প্ৰজ্ঞানৰ অৱতৰণ ঘটিছিল সেইখিনি দেখুৱাব চেষ্টা কৰিম। নগাঁৱৰ পৰা সাংবাদিক নৱজ্যোতি ভূঞাৰ ৰিপৰ্ট, জনসাধাৰণ অসম 24x7।